নমস্কাৰ সকল আজি ওলাইছোঁ বৌবুৱা বজাৰ আৰু বৌবুৱা বজাৰ মানে দেওবাৰ সাপ্তাহিক বজাৰ দেই আৰু মোৰ কথাখিনি আপোনালোকে আজি অকমান বেলেগ পাব শুনিবৰ কাৰণে মই যিহেতু সোণোৱাল কছাৰী মানুহ আজি নিজৰ হিচাপতে কৈ যাম আৰু আমি সোণোৱাল মানুহ বুলি ক'লে একদম মানে চিধা চিধি আৰু দেই তেল মাৰিব নাজানো এয়া দেখিছে নহয় অকমান ভিডিঅ' এটা কৰি লওঁ বুলি কেনে এয়া কেমেৰাটো ওলাই গৈছোঁ এয়া হৈছে BCPL টাউনশ্বিপ আৰু BCPL বুলি ক'লে মানে ব্ৰহ্মপুত্ৰ কেকাৰ পলিমাৰ লিমিটেড আৱাসিক নগৰী তাৰ কিনাৰতে এখন বাগান দেখিব এই বাগানখন হ'ল কোম্পানী বাগান আৰু মানুহবোৰ ঘৰে ঘৰে বাগান খুলি লৈছে মানে বাৰীয়ে বাৰীয়ে বাগান প্ৰাইভেট বাগান লাগে নে কোম্পানী বাগান লাগে নে আমাৰ ডিব্ৰুগড়ত অকল বাগানেই দেখিব বেছিভাগ আৰু ইয়া আহি পাই গলোহি আমি ডিব্ৰুগড়ৰ বৰবৰুৱা বজাৰ লাহেকে ভিডিঅ' এটা কৰি লৈছোঁ আৰু দেই বেপাৰীবোৰ পোনে আহি কেনে ইয়া বস্তুখিনি মিলি লৈছিলেহে আমি পালোংগৈ বজাৰ ইয়া বেতগাজ পাণখিনি লাহেকে মেলিছেহে শাক পাচলিখিনি দেখি কেনে চব কিনি লঙে লাগে কিন্তু চব দৰৱ দিয়া বস্তু বেছিকৈ কিনি ল'লেও বেয়া সেইকাৰণে অলপ মই বাছি কেনে অকল লোকেল যিকেইটা বস্তু ওলায় সেইকেইটাহে কিনি আনো আৰু দেই ইয়াত ঢেকীয়া ওলাইছে হ'লেনো কি হ'ব ঢেকীয়াখিনিও আজিকালি খেতি কৰে হেনো সাৰ ছিটিয়াই দিয়ে সেইকাৰণে মই ঢেকীয়াও নানো আৰু এইকেইটা কি বস্তু চিনি পাইছে না আপোনালোকে মই আকৌ নামটো নেজানো দেই আপোনালোকে কোনে জানে নামটো কমেণ্ট বক্সত জনাই দিবচোন মই বৰ বাৰুকে নামবোৰ চিনি নেপাওঁ খালি দাংবডি ৰঙালাও কোমোৰা এইবোৰহে চিনি পাওঁ এই বস্তুটোৰ নামটো বৰ বাৰুকে মই নেজানো আৰু এয়া আদা জলকীয়া ঢেৰ কিবা কিবি বস্তু ওলাইছে কিন্তু মই ইমানকে বস্তু কিনি কেনেনো কি কৰিম ঘৰত মানুহো নাই অকল তিনিটাই মানুহ থাকোঁ এয়া বগৰী কেইটামান দেখি কিনে এনেকুৱা লোভ লাগিছে তাৰপৰা গাহৰিটো চাক ইমান ঢেল পেলাই থৈছে তাৰপৰা এয়া ইফালে সিফালে ঘূৰি ফুৰোঁতে ইয়া ৰঙা দাংবডি কেইডালমান পালোঁ মই বোলো এইকেইডাল লোকেল লৈ লওঁ তাৰপৰা এই ককা গৈ কেনে সুধিলোঁ মাছ কেইটকা কেজি শুকান মাছ 500 টকা কেজি ক'লে ৰাম নেলাগে আৰু মাছো নেখাওঁ শুকান মাছ 500 টকা পইচাও নাই বোলো এয়া ভোট জলকীয়া লৈ ল'লোঁ 100 গ্ৰাম ইয়াৰ ভোট জলকীয়াখিনি 100 গ্ৰামত ল'লে 40 টকা তাৰপৰা ইয়াৰ দেখিছে নহয় এইটো চাইডে ভাগ কৰি থৈছে ইয়াৰ হেনো 20 টকা ভাগ মই ভাবিলোঁ ভালকৈ 100 গ্ৰাম ল'লে ভাল হ'ব না 20 টকা ভাগটো ল'লে ভাল হ'ব তাৰপৰা 100 গ্ৰামকে দি দিয়ক এনেকৈ ক'লোঁ সেয়া 100 গ্ৰাম দিলে 40 টকা প্ৰত্যেক সপ্তাহৰ দেওবাৰে বজাৰ গৈ বেপাৰীকেইটাও চিনাকি নিচিনাই হৈ থাকিলে ঘৰৰ মানুহে যেনিবা সেনেকুৱাকৈ কথাখিনি পাতি থাকে আৰু ইয়া লৈ কিনে বস্তুকেইটা ওলাই আহিলোঁ তাৰপৰা এনেকুৱা গৰমত থাকিব নোৱাৰি মানে ঘামি জামি ইয়া হোটেলতে বহি ল'লোঁগৈ আৰু দেই চাকৈ ইয়া দৈ বাতি এটা কিনি লৈছোঁ 30 টকা হেনো দৈ বাতিটো 30 টকা ল'লে অলপ খায়ে লওঁ বোলো তাৰপিছতে খাই লৈ কিনে ইয়া বাহিৰত ওলাই আহি কিনে দেখিছোঁ টকলা কুকুৰা বুলি 100 মান লৈ আছে আকৌ দেখিলোঁ ইয়া চেংমৰা দুমুঠা কিনি লওঁ বুলি লওঁতে ইয়া এডাল হেনো কোলাকৈ এডাল সাপডালৰ নিচিনা দেখি পাইছোঁ তাৰপৰা সেই মুঠাটো ছাইড কৰি কিনে বেলেগ দুমুঠাহে লৈ লৈছোঁ এয়া গাহৰি বজাৰখন তামাম ডাঙৰ গাহৰি বজাৰখন আকৌ বেলেগ এদিনা মই নতুনকৈ দেখাম আৰু মোৰ ভিডিঅ'টো যোনে নতুনকৈ চাই আছে মোৰ পেজটোত ফ'ল' কৰি দিব দেই আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব ধন্যবাদ।